তোমালোকে ভিডিওটো স্কিপ নকৰি এণ্ডলৈকে চাই যাবা। তো প্ৰথমতে আমি 1 নম্বৰ কুৱেশ্যনটো যিটো আছে ইয়াৰ আমি সলিউশন কেইটা তোমালোকক কৰি দিছো। তোমালোকে প্ৰথমটো চাবা তলৰ কোনটো অনুপাত একতা সমানুপাত হ'ব। তোমালোকক অনুপাত দিয়া হৈছে, ঠিক আছে। ইয়াত তোমালোকে চাবা এইটো এ নম্বৰটো যিটো আছে 12:21 আৰু 32:56। এই চাৰিটা অনুপাতৰ কোনটো সমানুপাত হ'ব সুধিছে, ঠিক আছে। তো ইয়াত প্ৰথমতে আমি এ নম্বৰটো কৰি চাইছো, ঠিক আছে। যদি ইয়াৰ এ নম্বৰটো যদি সমানুপাতত থাকে তেনেহ'লে আমি বাকীকেইটা কৰি নাচালেও হ'ব, ঠিক আছে। এ নম্বৰটো আমাৰ কাৰেক্ট এনসাৰ হ'ব, ঠিক আছে। তো এইটো তোমালোকক মই এটো কৰাই দেখাই দিছোঁ। চ' ইয়াত তোমালোকে চাবা এইটো আমি ধৰণে পাতি লৈছোঁ মেথছটো, ঠিক আছে। প্ৰথমতে আমি এ নম্বৰটো কৰি চাম। তো ছাত্ৰ ছাত্ৰীসকল 12:21 এইটোক আমি এনেধৰণে পাতিব পাৰোঁ। ইয়াত তোমালোকে চাবা 12:21টোক আমি এনেধৰণে পাতিব পাৰোঁ, ঠিক আছে। তোমালোকে এনেধৰণে পাতিব পাৰা। এনেধৰণে পাতি কিনে তোমালোকে এতিয়া এইটো হৰণ কৰি চাব লাগিব, মানে কটাকটি যায়নে নাই চাব লাগিব। ইয়াত তোমালোকে চাবা 3 দি 12ক 4 বাৰ যায়নে, ইয়াত 3 দি 12ক 4 বাৰ যায়, ঠিক আছে। এণ্ড 3 দি 21ক 7 বাৰ যায়, ইয়াত তোমালোকে কটাকটি কৰি দিবা। তাৰপিছত তোমালোকে ইয়াত দেখিবলৈ পাইছা ইয়াত আমাৰ ওলাই গ'ল 4/7, ঠিক আছে। তো ইয়াত আমি লিখি দিলোঁ। তাৰপিছত তোমালোকে এইটো দেখিবলৈ পাইছা 32:56, ঠিক আছে। এইটো তোমালোকে কৰিব লাগিব। এতিয়া আমি ইয়াত পাতি দিলোঁ 32:56, এইটো আমি এনেধৰণে পাতিব পাৰিম। তো ইয়াত তোমালোকে এতিয়া চাবা, তো ইয়াত ছাত্ৰ ছাত্ৰীসকল 32ক 8 দি যাব 4 বাৰ, 8 দি আমি 4 বাৰ ইয়াত কটাকটি কৰি দিম। তাৰপিছত আমি 8 দি 7 বাৰ যাব 56ক, ঠিক আছে। দেন ইয়াত লিখি দিছোঁ 4/7। তো ইয়াত তোমালোকে ছাত্ৰ ছাত্ৰীসকল দেখিবলৈ পাইছা এই দুটা ইকুৱেল হৈছে, এই দুটা সমান হৈছে, মানে ইয়াতো 4/7 পালোঁ আমি, ইয়াতো 4/7 হৰণ কৰোঁতে। তো ইয়াত আমি লিখিব লাগিব যিহেতু 4/7 ইকুৱেল 4/7, ঠিক আছে। এনেধৰণে তোমালোকে লিখিব লাগিব। দেন ইয়াত তোমালোকে এটাকে দি লিখিব লাগিব, এটাকে 12:21 আৰু 32:56 সমানুপাতত থাকিব, ঠিক আছে। তো তোমালোকে এনেধৰণে লিখি দিবা সমানুপাতত থাকিব। তো ইয়াত তোমালোকে ছাত্ৰ ছাত্ৰীসকল দেখা পাইছা, তোমালোকে এনেধৰণে লিখি দিবা। এণ্ড মেথছটো তোমালোকে নিশ্চয় বুজি পাইছা এইটো। তো ইয়াত তোমালোকে চাবা এইটো যিটো মেথছ আছে ইয়াত কৈছে যে তলৰ কোনটো অনুপাত সমানুপাতত থাকিব সুধিছে। এতিয়া এ নম্বৰটো আমি কৰি চালোঁ, যিহেতু এইটো সমানুপাতত আছে, মানে এই দুটা ইকুৱেল হৈছে কাৰণে এইটো আমাৰ এ নম্বৰটো সমানুপাতত থাকিব। এতিয়া আমি বাকী কেইটা কৰি নাচালেও হ'ব, ইয়াৰ কাৰেক্ট এনসাৰটো এইটো, ঠিক আছে। এতিয়া আমি 2 নম্বৰটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰটোত কি কৈছে তোমালোকে চাবা তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। এইবিলাক আমি এতিয়া কৰি চাব লাগিব ছাত্ৰ ছাত্ৰীসকল। ইয়াত মই 3টা তোমালোকক কৰাই দিম, এ বি চি, ঠিক আছে। এই 3টা কৰাই দিম। দেন ডিটো তোমালোকে নিজে কৰিবা। মই তোমালোকক এই 3টা ধুনীয়াকৈ বুজাই দিম, কৰাই দিম। ডিটো তোমালোকে নিজে কৰিবা। যেতিয়া তোমালোকে ডিটো যদি তোমালোকৰ শুদ্ধ হয় তোমালোকে নিজে কৰিব পাৰা, তেনেহ'লে তোমালোকে বুজি পাবা যে তোমালোকে এই মেথছটো বুজি পাইছা, ঠিক আছে। এতিয়া 2 নম্বৰটো আমি কৰি চাওঁ, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে ভালদৰে বুজিবা অলপমান। ইয়াত চাবা তোমালোকে এইটো দেখা পাইছা ইয়াত কেইটা সংখ্যা আছে, 4টা সংখ্যা আছে। ইয়াক আমি ধৰিব পাৰোঁ এ বি চি ডি, ঠিক আছে। এই 4টা সংখ্যা আছে, 4টা সংখ্যা আমি ধৰিব পাৰোঁ এ বি চি ডি, ঠিক আছে। দেন ইয়াত তোমালোকে এটা ফৰ্মুলা পাইছিলা যে এই দুটা প্ৰান্ত দুটাৰ পূৰণফল কৰি আৰু এই মধ্য দুটাৰ পূৰণফল কৰি আমি সমান পাব লাগিব, তেতিয়াই এইটো মেথছটো সমানুপাতত থাকিব। তো এতিয়া আমি প্ৰথমতে প্ৰান্ত দুটা মানে 2 × 8 পূৰণ কৰি চাইছোঁ। এতিয়া তোমালোকে চাবা ইয়াত পাতিব লাগিব 2 × 8 ইকুৱেল কিমান হ'ব, 2 × 8 ইকুৱেল কিমান হ'ব, তোমালোকে ইয়াত 16 লিখি দিবা। এণ্ড 6 × 6 ইয়াত কিমান হ'ব 36, ঠিক আছে। তো ইয়াত তোমালোকে দেখিবলৈ পাইছা প্ৰথমতে আমি 2 × 8 মানে প্ৰান্ত দুটাৰ পূৰণফল কৰোঁতে আমি 16 পালোঁ, এণ্ড মধ্য দুটাৰ পূৰণফল কৰোঁতে আমি 36 পালোঁ। এতিয়া তোমালোকে এইটো দেখিবলৈ পাইছা যে পূৰণফল দুটাৰে ছেম হোৱা নাই, কাৰণে এই মেথছটো যিটো আছে এইটো সমানুপাতত নাথাকে। তোমালোকে ইয়াত লিখিব লাগিব এটাকে যিহেতু প্ৰথমতে এনেকৈ লিখিব লাগিব যিহেতু 16 ডাজ নট ইকুৱেল 36, মানে এই দুটা ইকুৱেল হোৱা নাই, সেইকাৰণে এটাকে দি কিনে এইবাৰ তোমালোকে লিখিব লাগিব তলত যে 2 6 6 8 সমানুপাতত নাথাকে, ঠিক আছে, সমানুপাতত নাথাকে। তো তোমালোকে এনেধৰণে লিখি দিবা। দেন এইটোৰ মেথছটোত যিখিনি নম্বৰ থাকে তোমালোকে গোটেইখিনি পাই যাবা, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকলে তোমালোকে দেখিবলৈ পাইছা এ নম্বৰটোৰ সলিউশনটো তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া তোমালোকক মই বি নম্বৰটো কৰাই দিছোঁ। ইয়াত তোমালোকে দেখিবলৈ পাইছা বি নম্বৰটো আমি পাতি ল'লোঁ। বি নম্বৰটোতো আমাৰ 4টা সংখ্যা আছে। ইয়াতো আমি এ বি চি ডি বুলি ধৰিব পাৰোঁ। প্ৰথমতে আমি কি কৰিম ছাত্ৰ ছাত্ৰীসকল এই প্ৰান্ত দুটাৰ পূৰণফল ওলাম, তাৰপিছত আমি এই মধ্য দুটাৰ পূৰণফল ওলাম, ঠিক আছে। প্ৰথমতে আমি পাতি লৈছোঁ ইয়াত 10 × 60
এটা কিমান হ'ব এটা 600 ঠিক আছে 600 হ'ব দেন ইয়াত তোমালোকে লিখিব লৈছা 20 * 30 এই আমি যদি পূৰণ কৰো এটো আমি 600 এ পাম তো ইয়াত তোমালোকে দেখিবলৈ পাইছা যে আমি দুটা ইকুৱেল পাইছো ঠিক আছে দুটা আমি পূৰণ কৰি মানে প্ৰান্ত দুটা পূৰণ কৰিও আমি 600 পাইছো মধ্য দুটা পূৰণ কৰিও আমি 600 পাইছো মানে এই দুটা আমি ইকুৱেল পাইছো তো ইয়াত তোমালোকে লিখিব লাগিব যেহেতু 600 ইকুৱেল 600 ইয়াত তোমালোকে এটাকে লিখিব লাগিব যে 10 20 30 60 সমানুপাতত থাকিব ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকে এনেধৰণে লিখিব লাগিব তোমালোকে নিশ্চয় এটা বুজি পাইছা মেথছটো এইটো বি নম্বৰটো মই তোমালোকক কৰাই দিছো যেহেতু এই দুটা আমি প্ৰান্ত দুটা এন মধ্য দুটা পূৰণফল কৰি 600 এ পালো দটাতে সেই কাৰণে দুটা ইকুৱেল হ'ব আৰু এইটো সেই কাৰণে মেথছটো সমানুপাতত থাকিব ঠিক আছে এতিয়া মই তোমালোকক সি নম্বৰটো কৰাই দিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখিবলৈ পাইছা সি নম্বৰটো মই পাতি লৈছো ইয়াত এইটো সেম ধৰণে সেম ফৰ্মুলা ইয়াত তোমালোকে দেখিবলৈ পাইছা এইটো এটা প্ৰান্ত দুটাৰ পূৰণফল তাৰ পিছত মধ্য দুটাৰ পূৰণফল কৰিব লাগিব ঠিক আছে প্ৰথমতে প্ৰান্ত দুটা পাতি লৈছো p * q স্কয়াৰ ইকুৱেল কি হ'ব p q স্কয়াৰ হ'ব ঠিক আছে দেন ইয়াত তোমালোকে দেখিবলৈ পাইছা মধ্য দুটা কি আছে p q * p স্কয়াৰ q তো ইয়াত কি হ'ব p কিউব হ'ব তাৰ পিছত q স্কয়াৰ হ'ব ঠিক আছে ইয়াত তোমালোকে দেখিবলৈ পাইছা যেহেতু এই দুটা ইকুৱেল হোৱা নাই তো আমি ইয়াত প্ৰথমতে লিখিব লাগিব যেহেতু pq square does not equal pq q square তোমালোকে এনেধৰণে লিখিব লাগিব ইয়াত তাৰ পিছত তোমালোকে এটাকে দি লিখিব লাগিব যে pq p square q আৰু q square সমানুপাতত নাথাকে ইয়াত তোমালোকে মই যেনে ধৰণে দিছো এটো এনে ধৰণে লিখিব লাগিব ঠিক আছে এতিয়া তোমালোকে ছাত্ৰ-ছাত্ৰীসকল ডি নম্বৰটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি 3 নম্বৰটোলৈ আগবাঢ়িছো 3 নম্বৰটো আছে খালি ঠাই পঢ়োৱা ইয়াত কি হৈছে তোমালোকে চাবা বৃত্তৰ কালি a ইকুৱেল পাই r স্কয়াৰ আমি সকলোৱে বৃত্তৰ কালিটো জানো ইয়াত তোমালোকে দেখিবলৈ পাইছা a মানে কালি পাই r স্কয়াৰ বৃত্তৰ কালি পাই r স্কয়াৰ ঠিক আছে ইয়াত তোমালোকে দেখিবলৈ পাইছা ইয়াত দিছে যদি a বাৰে তেন্তে r ডেশ মানে যদি বৃত্তৰ কালি বাৰে a মানে কালি তেন্তে r মানে বেখাৰ্ধ বাঢ়িবনে ইয়াত তোমালোকে দেখিব লাগিব বাঢ়িব ঠিক আছে যদি r কমে তেন্তে a ইয়াত তোমালোকে দিব লাগিব কমিব যদি বেখাৰ্ধ কমে তেনেহলে বৃত্তৰ কালিও কমিব যদি কালি বাঢ়ে তেনেহলে বেখাৰ্ধ বাঢ়িব ঠিক আছে সো ইয়াত মই যেনে ধৰণে লিখি দিছো তোমালোকে এনে ধৰণে লিখিবা যদি a বাঢ়ে তেন্তে r বাঢ়িব আৰু যদি r কমে তেন্তে a কমিব ঠিক আছে তো ইয়াত তোমালোকে এনে ধৰণে লিখিবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে ইয়াত দেখিবলৈ পাইছা 3 নম্বৰটো মই তোমালোকক কৰাই দিলো এতিয়া মই তোমালোকক 3 নম্বৰটো দুইটা কৰাই দিছো ইয়াত কি হৈছে এখন গাড়ী ভ্ৰমণৰ সময় t মানে টাইম আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ এটা তোমালোকে দেখিবলৈ পাইছা এখন ইয়াত তালিকা দিছে সো চাবা এখন তোমালোকক তালিকা দিছে ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকে দেখিবলৈ পাইছা তলত কিছুমান খালী ঠাই পূৰ কৰিব দিয়া হৈছে ইয়াত কৈছে প্ৰথমটো t আৰু d এ ডেশ ভাৱে বিচৰণ কৰে এই t আৰু d তোমালোকে দেখিবলৈ পাইছা t আৰু d এ কি ভাৱে বিচৰণ কৰে ইয়াত সুধিছে তোমালোকে প্ৰথমতে এটো কৰি চাব লাগিব ঠিক আছে ইয়াত মই তোমালোকক কৰাই দিছো তোমালোকে চাবা প্ৰথমটো ইয়াত অনুপাত আছে 1/4 ঠিক আছে ইয়াত আমি 1/4 পাতি লৈছো t/d 1/4 প্ৰথমতে আমি পাতি লৈছো ইয়াত তাৰ পিছত ইয়াত সেকেন্ড নম্বৰ অনুপাতটো কি আছে 2/8 তো এটো আমি কৰি চাইছো ইয়াত তোমালোকে লিখিবা 2/8 2 একবাৰ যাব এন্ড 8ক 4 বাৰ যাব ঠিক আছে 2 দি ইয়াত তোমালোকে লিখিব লাগিব 1/4 তো আমি এইটো যেটো আছে এইটো অনুপাত কৰোতে আমি কাটাকাটি কৰোতে 1/4 এ পালো এতিয়া যদি আমি 3/12 আমি যদি কাটাকাটি কৰো তেনেহলে আমি 1/4 এ পাম 3 দি একবাৰ যাব 3 দি 4 বাৰ যাব ঠিক আছে তো ইয়াত আমি 1/4 এ পালো তো এই কাৰণে ইয়াৰ আনসাৰটো কি হ'ব যে t আৰু d এ সমানুপাতিকভাৱে বিচৰণ কৰে তো তোমালোকে এনেধৰণে লিখিব লাগিব t আৰু d এ সমানুপাতিকভাৱে বিচৰণ কৰে যেহেতু আমি তো ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকে চাবা b নম্বৰটো কি কৈছে t = 6 হলে d = কিমান হ'ব ইয়াত তোমালোকে দেখিবলৈ পাইছা t = যদি 6 হয় ইয়াত 6 যদি হয় ইয়াত d = কি হ'ব ইয়াত তোমালোকক বহাব দিছে তো এইটো আমি কৰি চাব লাগিব প্ৰথমতে আমি কৰি চাও এইটো ঠিক আছে
তো ইয়াত আমি পাতিম বি নম্বৰটো সলিউশন এনসাৰ তো প্ৰথমতে আমি কৰি চাইছো t সমান 6 বুলি কৈছে ঠিক আছে এন্ড t by d ইকুৱেল কি আছে ইয়াত প্ৰথমতে আমি মানটো লৈছো এটো 1/4 ঠিক আছে ইয়াত 1/4 লৈছো 1/4 ঠিক আছে দেন ইয়াত t সমান 6 বুলি কৈছে তো সেই কাৰণে আমি ইয়াত 6 দিছো এন্ড d মানটো আমি উলাব লাগিব কাৰণে ইয়াত d দিছো তলত তাৰ পিছত ইয়াত আমি 1/4 লিখিছো 1/4 ঠিক আছে তাৰ পিছত তোমালোকক মই এইফালে কৰি দিছো এইখিনি ইয়াত তোমালোকে চাবা এতিয়া আমি কি কৰিব লাগিব ছাত্ৰীসকল বৰ্জ পূৰণ কৰিব লাগিব মানে 6 * 4 1 d মানে d প্ৰথমতে আমাৰ হ'ব d ইকুৱেল আমি প্ৰথমতে d লিখিব লাগিব এন্ড 6 * 4 কিমান হ'ব 24 তো আমি এতিয়া d ৰ মানটো পাই গলো 24 হ'ল তো এনে ধৰণে তোমালোকে মেথছটো কৰিব লাগিব তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত তো এইটো আমি d ৰ মানটো ইয়াত এতিয়া 24 পাই গলো তো সেই কাৰণে আমি ইয়াত 24 লিখি দিব লাগিব t সমান 6 হলে ইয়াত d সমান 24 হ'ব ইয়াত তোমালোকে ইয়াতো লিখিব পাৰা ইয়াতো লিখি দিবা ঠিক আছে সো ইয়াত তোমালোকে দেখিবলৈ পাইছা এটা c নম্বৰটো আমি চাইছো c নম্বৰটো ইয়াত কৈছে d ইকুৱেল 28 হলে t ইকুৱেল কিমান হ'ব ইয়াত চাবা d ইকুৱেল যদি 28 হৈছে এতিয়া t ইকুৱেল কিমান হ'ব এটো আমি এনে ধৰণে কৰি চাব লাগিব যেটো ফাৰ্ষ্টটো আমি কৰিলো b নম্বৰটো যেনেকৈ কৰিলো আমি এটো হেনে ধৰণে কৰি চাব লাগিব এতিয়া চাবা c নম্বৰটোৰ আনসাৰ ইয়াত কি কৈছে d ইকুৱেল 28 ঠিক আছে d ইকুৱেল 28 d ইকুৱেল যদি 28 হয় এতিয়া চাবা আমি প্ৰথমতে ইয়াৰ ফাৰ্ষ্টৰে মানটো লম 1/4 b নম্বৰটো নিচিনা কৰিব লাগিব ঠিক আছে t d 1/4 তাৰপিছত তোমালোকে ইয়াত পাতিব লাগিব t d ৰ মানটো কিমান কৈছে 28 তো ইয়াত আমি 28 বহাই দিছো ঠিক আছে 28 তাৰপিছত 1/4 যেহেতু ইয়াত d ৰ মানটো দিয়া আছে সেই কাৰণে আমি ইয়াত d ৰ মানটো বহাইছো 28 t ৰ মানটো দিয়া নাই আমাক উলাব দিছে সেই কাৰণে t ইয়াত আমি t এ বহাই দিছো ঠিক আছে তাৰপিছত ইয়াত তোমালোকে দেখিবলৈ পাইছা এতিয়া তোমালোকে বৰ্জ পূৰণ কৰিব লাগিব t4 and 128 t4 লিখি দিম আমি 28 into 1 28 হ'ব ঠিক আছে তাৰপিছত আমি ইয়াত ইকুৱেল দিছো ইকুৱেল দি আমি কি কৰিব লাগিব আমি 4 টো ইফালে নিব লাগিব 4 টো ইয়াত এতিয়া পূৰণ হৈ আছে ঠিক আছে এইফালে নিয়াৰ লগে লগে হৰণ হৈ যাব ইয়াত তোমালোকে নিশ্চয় জানা এইটো যেতিয়া আমি 4 টো ইয়াত পূৰণ হৈছে ইফালে যেতিয়া আনিম ইকুৱেল ডালৰ ইফালে তো এতিয়া এইটো কি হৈ যাব এইটো আমাৰ হৰণ হৈ যাব এনে ধৰণে বহিব এইটো ঠিক আছে 28/4 এনে ধৰণে বহিব এইটো এতিয়া আমি 4 দি 28ক কটাকাটি কৰিব লাগিব 4 দি 28ক যাব 7 বাৰ তো ইয়াত আমি 7 বহাই দিছো ঠিক আছে এব লাগিব যে এটাকে t ইকুৱেল 7 ঠিক আছে তো এনে ধৰণে তোমালোকে লিখিব লাগিব ইয়াত তোমালোকে দেখিবলৈ পাইছা যদি d ইকুৱেল 28 হয় তেনেহলে t ইকুৱেল আমি পালো 7 ইয়াত তোমালোকে 7 বহাই দিবা d নম্বৰটো দেখাই দিছো d নম্বৰত কি কৈছে d নম্বৰটোত আছে d ইকুৱেল 36 হলে t ইকুৱেল কিমান হ'ব এইটো সেম ধৰণে তোমালোকে মেথছটো কৰিব লাগিব এইটো তোমালোকক মই কৰাই দিছো ইয়াত চাবা ইয়াত তোমালোকক কি কৈছে ইয়াত d ইকুৱেল 36 তো ইয়াত আমি প্ৰথমতে লিখি ললো d ইকুৱেল 36 এতিয়া আমি দিম t d ইকুৱেল 1/4 এইটো আমি লৈছো প্ৰথমৰ মানটো আমি লৈছো 1/4 ঠিক আছে তাৰপিছত ষ্টুডেন্টস তোমালোকে ইয়াত লিখিব লাগিব t ৰ মানটো দিয়া নাই t ৰ মানটো উলাব দিছে d ৰ মানটো আমি পাই গৈছো 36 ইকুৱেলি লিখিব লাগিব 1/4 এতিয়া তোমালোকে দেখিবলৈ পাইছা এতিয়া আমি বৰ্জ পূৰণ কৰিব লাগিব তো t আৰু 4 টো এতিয়া 36 আৰু 1 কি হ'ব ইয়াত ইকুৱেলি লিখিব লাগিব যে ইয়াত তোমালোকে সকলো বিলাকত ইকুৱেল দিবা ঠিক আছে ইয়াত তোমালোকে দেখিবলৈ পাইছা এতিয়া আমি বৰ্জ পূৰণ কৰি দিলে 4t ইকুৱেল 36 into 1 36 হ'ব তাৰপিছত ইয়াত তোমালোকে 4 টো এইফালে নিলে হৰণ হৈ যাব হোৱাতে নিলে তোমালোকৰ এইটো হৰণ হৈ যাব তো ইয়াত 36 into 4 4 দি 36 ত কিমান বাৰ যাব 9 বাৰ তো ইয়াত তোমালোকে 9 বহাই দিবা ঠিক আছে এতিয়া এটাকে t ইকুৱেল 9 তো এতিয়া যদি d ইকুৱেল 36 হৈছে t ইকুৱেল 9 হ'ব ইয়াত তোমালোকে গটেখিনি বহাই দিবা মই তোমালোকৰ আনসাৰ বিলাক গটেবিলাকক কৈ দিলো ঠিক আছে এতিয়া 4 নম্বৰটো আমি আগবাঢ়িছো 4 নম্বৰটো কি আছে এতিয়া চাও আমি এই নম্বৰটো তোমালোকক কি কৈছে যদি p সমানুপাতিক q আৰু p ইকুৱেল 6 হলে q 30 এতিয়া p ইকুৱেল 2 তেন্তে q ৰ মান কিমান হ'ব q ৰ মানটো উলাব দিছে ইয়াত চাৰিটা অপচন দিছে এইটো আমি কৰি চাব লাগিব ঠিক আছে তো ছাত্ৰছাত্ৰীসকল 4 নম্বৰটো আমি কৰিছো 4 নম্বৰটোৰ সলিউশন ঠিক আছে তো ইয়াত চাবা তোমালোকে প্ৰথমতে লিখিব লাগিব ইয়াত p সমানুপাতিক q তাৰপিছত যদি আমি p টো ইয়াত পাতো
দেন ইকুৱেল এডাল দিম ইকুৱেলটো দি কিনে আমি যিটো সমানুপাতিক আছে সমানুপাতিকটো উঠাই দিম দেন ইয়াত এটা ধ্ৰুৱক পদ দিম কে ঠিক আছে এণ্ড কিউ তো ইয়াত তোমালোকে ব্ৰেকেটত লিখি দিব পাৰা য'ত কে এটা ধ্ৰুৱক পদ ঠিক আছে ইয়াত তোমালোকে লিখিব পাৰা য'ত কে এটা ধ্ৰুৱক এইটো আমি কুৱেশ্যন নম্বৰ 1 দিছোঁ তাৰপিছত তোমালোকে ইয়াত দেখা পাইছা কিউটো তোমালোকক কিউটো কিমান বুলি কোৱা হৈছে কিউটো ইয়াত তোমালোকক 6 বুলি কোৱা হৈছে তো ইয়াত আমি কিউ সমান ইয়াত 6 পাতিলোঁ আৰু কেটোৰ মানটো আমি কে এইটো কে দিম আৰু কিউটো আমাৰ ইয়াত কি বুলি কোৱা হৈছে কিউটো ইয়াত 30 বুলি কোৱা হৈছে ইয়াত তোমালোকে দেখিবলৈ পাইছা তো কিউটো আমি 30 দিলোঁ ইয়াত 30 এণ্ড তোমালোকে ইয়াত ব্ৰেকেটত লিখি দিব পাৰা যিহেতু পি সমান 6 আৰু কিউ ইকুৱেল 30 ঠিক আছে ইয়াত তোমালোকে প্ৰথমতে ইয়াত কি কৰিবা কেটো যিহেতু ইফালে আছে তো কেটো তোমালোকে ইফালে লৈ আহা ঠিক আছে তাৰপিছত ইয়াত এইটো ইফালে লৈ গ'লে হাতে লৈ গ'লে কি হ'ব 6/30 ঠিক আছে এতিয়া তোমালোকে 6 এদি একবাৰ যাব 6 এদি 30 কিবা যাব 5 বাৰ কে ইকুৱেল কিমান পালোঁ 1/5 তো কেৰ মানটো আমি পাই গ'লোঁ এতিয়া তোমালোকে কি কৰিব লাগিব যে যেতিয়া লিখিব লাগিব ইয়াত যেতিয়া পি সমান 2 দিয়া আছে ইয়াত তোমালোকে দেখিবলৈ পাইছা পি 2 দিয়া আছে তো এতিয়া আমি কিউৰ মানটো ওলাম ঠিক আছে কিউৰ মানটো যিহেতু দিয়া নাই কিউৰ মানটো এতিয়া ওলাম আমি আৰু যেনে তোমালোকে পাতিব লাগিব 2টো ইফালে আনিলোঁ এতিয়া আমি এইটো কেৰ মানটো পাতিম কেৰ মানটো কিমান পাইছোঁ আমি 1/5 ঠিক আছে 1/5 তাৰপিছত আমি কিউটো ওলাব লাগে তো কিউটো ইয়াত আমি ওলাম ঠিক আছে কিউৰ মানটো 2 আৰু কেৰ মানটো ইয়াত 1/5 কিউৰ মানটো ওলাব লাগে কিউৰ মানটো দিয়া নাই কাৰণে এইটো আমি কিউ বুলি লিখি লৈছোঁ এতিয়া তোমালোকে এইটো 2 দিয়া ইয়াত কিমান হ'ব চাবা কিউ ইনটু 1 কিউ হ'ব তাৰপিছত 5 তো ইয়াত তোমালোকে চাবা এতিয়া তোমালোকে এইটো কৰিব লাগিব ধৰণে কিউটো তোমালোকে এইফালে আনিব লাগিব তো কিউটো ইয়াত হৰণ হৈ আছে তো এইফালে নিলে ইয়াত 2টো চাবা 2টো যদি আমি এইফালে নিওঁ এইটো যিহেতু কিউ আৰু 5টো হৰণ হৈ আছে তো 2টো এইফালে নিলে এতিয়া পূৰণ হৈ যাব ঠিক আছে ওলোটা তো ইয়াত তোমালোকে কিমান পালা এতিয়া 10 তো এটাকে তোমালোকে লিখিব লাগিব এটাকে কিউ ইকুৱেল 10 তো ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকে দেখিবলৈ পাইছা কিউ ইকুৱেল 10 পালোঁ আমি তো ইয়াত তোমালোকে দেখিবলৈ পাইছা ইয়াত 4টা যিহেতু অপশ্যন দিয়া আছিল তো ইয়াৰ কোনটো শুদ্ধ ক'ব দিছিল তো এইটো আমি মেথছটো কৰি চাওঁতে গম পালোঁ যে আমাৰ চি নম্বৰটো কাৰেক্ট এনচাৰ তো ইয়াত তোমালোকে এইটো চি নম্বৰটো ৰাইট চিন দি থ'বা ঠিক আছে এণ্ড মেথছটো তোমালোকে পাতি ল'বা ইয়াত তোমালোকে দেখিবলৈ পাইছা এনেধৰণে তোমালোকে মেথছটো কৰিবা পাতি ল'বা এইটো ছাত্ৰ-ছাত্ৰীসকল ইয়াত তোমালোকে 5 নম্বৰটো দেখিবলৈ পাইছা ইয়াত দিছে তলৰ তালিকাখনত খালী ঠাই ৱাইৰ মান কি হ'ব ইয়াত ৱাইৰ মানটো ওলাব দিছে ঠিক আছে ইয়াত তোমালোকে দেখা পাইছা যে এক্সৰ গোটেইকেইটা তোমালোকক ইয়াত দিয়া হৈছে সংখ্যা 1 2 4 8 ঠিক আছে ইয়াত তোমালোকে চাবা আৰু 4 × 2 যদি আমি পূৰণ কৰোঁ তেনেহ'লে 8 পাম তো ইয়াত ইনটু 2 এটা সোমাই আছে মাজত ঠিক আছে ইয়াত তোমালোকে দেখিবলৈ পাইছা যদি 32ক আমি 2 দি হৰণ কৰোঁ তেনেহ'লে 16 পাম আৰু যদি 16ক 2 দি হৰণ কৰোঁ 2 দি হৰণ কৰিলে আমি 8 পাম তেনেধৰণে তোমালোকে 8ক যদি তোমালোকে 2 দি হৰণ কৰা তেনেহ'লে তোমালোকে 4 পাবা ঠিক আছে তো ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চি নম্বৰটো কাৰেক্ট আনচাৰ 4 ঠিক আছে ইয়াত 4 হ'ব তোমালোকে নিশ্চয় গোটেইখিনি বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক R-1 অনুসৰণিৰ গোটেইবিলাক মেথছ কৰাই দিলোঁ গোটেইবিলাক মই তোমালোকক বুজাই দিলোঁ যদি তোমালোকে ভিডিঅ'টো ভালদৰে চাইছা তেনেহ'লে তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি তোমালোকে বুজি পাইছা মেথছবিলাক তোমালোকে কমেণ্ট এটা কৰি দিবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টোক লাইক কৰি আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হোৱাৰ লগতে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকে এই চেনেলটোত অল ছাবজেক্টৰ ভিডিঅ' পাই থাকিবা আৰু তোমালোকে ভালদৰে ভিডিঅ'বিলাক চাই থাকিবা ৰেগুলাৰ এণ্ড তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে তোমালোকে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ সোনকালে পাই যোৱা আৰু আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো তোমালোকে ডিছক্ৰিপশ্যন বক্সত পাই যাবা তাত মই কিছুমান ইম্পৰ্টেণ্ট নোটছ তোমালোকক দি থাকোঁ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল আজিলৈকে এইখিনি আছিল নেক্সট ভিডিঅ'ত মই তোমালোকক R-2 চলিউশ্যনবিলাক কৰাই দিম তো সেই ভিডিঅ'টো পাবলৈকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা তো আজিলৈকে এইখিনি আছিল নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংকছ ফৰ ৱাচিং ভিডিঅ'